গুড মৰ্নিং গাইজ, আশা কৰোঁ চব ভালেই আছে। তো এতিয়া সময় হৈছে প্ৰায় ৰাতিপুৱা আপোনাৰ 7:40। তো আমি ওলাই আহিছোঁ গুৱাহাটীৰ কাৰণে। আমি আজি যাম আপোনাৰ গুৱাহাটীৰ যোনটো ব্লেক কামাণ্ডৰ হেড কোৱাৰ্টাৰ আছে, তাত গৈ আছোঁ আজি। আমি এনেই গাড়ীত যোৱা প্লেনিং কৰিছিলোঁ। তো কালি এনেই কথা পাতি থাকোঁতে বাবাদাই ক'লে কি বোলে বাইকত যাওঁ ব'ল। এনেই মনত মানে ফূৰ্তিতে আহি গৈছোঁ আজি বাইকত। কিমান দূৰ যাব পাৰোঁ কি কথা নাজানো, দেখাই থাকিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু মই এতিয়া গৈ আছোঁ বাবাদাহঁতৰ ঘৰত। তো তেহেঁতৰ ঘৰ পাই পিনে আমি তেহেঁতৰ বাইকখন লৈ পিনি ওলাম। চাই থাকিব লাষ্টলৈকে। এয়া বৰ্তমান আমি ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া আমি যাম গুৱাহাটী। আজি প্ৰথম অভিজ্ঞতা হ'ব আমাৰ। ৰণী ভাই আৰু মই আজি চাচনি নাহৰকটীয়াৰ পৰা আমি যাম গুৱাহাটী। আজি স্প্লেণ্ডাৰ বাইক লৈ আপোনালোকক আমি যিটো এক্সপিৰিয়েঞ্চ পাম তাক আপোনালোকক জনাই থাকিম। বৰ দীঘল জাৰ্ণি নহয়, খুব কম জাৰ্ণি, যিহেতু বাইক লৈ পিনি আজি লাডাখ গৈ আছে, আজি বহুত দূৰত গৈ আছে। কিন্তু আমি আজি প্ৰথমবাৰ স্প্লেণ্ডাৰ বাইক লৈ আমি যাম গুৱাহাটী। গতিকে আপোনালোকক দেখাই যাম। আজি আমি 8 বজাত ওলাইছোঁ, কিমান বজাত পাওঁগৈ আপোনালোকক সকলো দেখাই যাম। এতিয়া আমি পালোঁহি আমাৰ যমুনামুখ তিনিআলি। এইটো আমাৰ চাচনি যমুনামুখ তিনিআলি। হয়তো বহুতে জানে চাগে, এইফালে আপোনাৰ কচুপাম যোনটো নামঘৰ আছে, নামঘৰ ভাগ, এইফালে কচুপাম নামঘৰলৈ যায়। তো আমি এতিয়াও ভিডিঅ' শ্বুট নলওঁ ইয়াত, মানে আৰু নৰখোঁ, একেবাৰে গৈ পিনে আপোনাৰ টাইমটোও কভাৰ কৰিব লাগিব। ডিমৌমানত ৰখিমগৈ, তাতে এটা ল'ম ভিডিঅ' শ্বুট, আপোনালোকক দেখাম কেনেকুৱা হয় এক্সপিৰিয়েঞ্চ। আৰু আহিছোঁ এইখন বাইকত, বসন্তী আজি স্প্লেণ্ডাৰ, কি হয় হ'ব, গৈ আছোঁ আৰু ভগৱানৰ নামত, চাই থাকিব। আহি পালোঁহি এতিয়া বামুণবাৰী তিনিআলি। তো ইয়াতে কিবাকিবি খাই লওঁ, ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ যিহেতু। বাইক লৈ আহিছোঁ এইখন, আৰু ইয়াতে এতিয়া কিবা এটা খাই লওঁ। বাবাদা বহি আছে ভিতৰত। তো বলক কি নোখোৱাই চাই লওঁ কি খুৱাই। আৰু অকলে নিজে পূৰা বাই আছে। অকলে পূৰা খাই আছে। পিঠি বেগটো এডাল খুলি দিয়া। অকলে বেয়া দি আছে মোক, বাহিৰত অকলে আহিছে। তো আহি পাই গ'লোঁ এতিয়া যোৰহাট আপোনাৰ বৰ্ণিল হোটেল। তো ইয়াতে পেট পূজাটো কৰি লওঁ। এইটো গ'লে বাৰু এই খোৱা বোৱা ক্ষেত্ৰত ৰখি নাথাকে, বাইকখন এৰিলে মানুহটো গ'ল ভিতৰলৈ। চাওঁ কি খুৱাই, খাই আহোঁ। খাই বৈ একে কোবতে দেৰগাঁৱতে ৰখিমগৈ আৰু বলক। এতিয়া পালোঁহি বোকাখাট। তো ইয়াতে চাহ তাহ খালোঁ, চাহ তাহ খাই হৈ গ'ল। পূৰা তিতি শেষ, দেখিছে চাগে বৰষুণত একদম মানে অৱস্থা বেয়া। এইজন এইফালে এওঁতো বাচি গ'ল, পিছত বহি আহিছে। ড্ৰাইভাৰ মই মৰি গ'লোঁ, গোটেই তিতি শেষ। ইমানকৈ দেখাবলৈ বেয়া মনা কৰিছে, শুই উঠি লগালগ আহিছে। এইটো ওপৰডোখৰ দেখাইছে মোক। আহি পালোঁহি এতিয়া এই কাজিৰঙা নেশ্যনেল পাৰ্ক। এতিয়া কাজিৰঙাৰ ভিতৰত সোমাই যাম, তাত ক'তো নৰখোঁ বাৰু, খালি পোনে চিধা যাম। দূৰো আছে, আমি যিমানখিনি আহিলোঁ তাৰ আৰু আধামান আছে। মানে আমি যাম একদম গুৱাহাটী কাহিলী পাৰলৈকে যাম। তো ইয়াতে ৰখিলোঁ বোলো, অকণমান ক্লিপ এটা লৈ লওঁ। আৰু এইফালে চব কি মজা চিনেৰি হৈ আছে ইয়াত। পাহাৰত ডাঙৰখিনি পূৰা খুন্দা মাৰি আছে, বহুত মজা। ৰাস্তাও ভাল, খালি তিতিলোঁ পূৰা, সেইটোৱে আৰু বেলেগ একো নাই। বোলো যাবতো লাগিবই, এতিয়া ওলাই আহিলোঁ যেতিয়া, দেৰি হৈছে বুলি এতিয়া যাব লাগে ন। ঠিক আছে, আগত যদি কিবা পাওঁ তেতিয়া দেখাম আৰু।
আহি পালোহি আমি জাগিৰোড মানে নগাঁৱৰ পৰা এইডোখৰ মাজে মাজে ইমান বৰষুণ মানে ৰ'ব পৰা নাই আহিব পৰা নাই আৰু য'ত বৰষুণে পাইছে তাত মানে ৰ'বলৈ জেগা নাই তো আহি পালোহি কঁকাল চকাল বিষাই গৈছে তো ইয়াতে অলপ চাহ তাহ খাই লওঁ লাল চাহ কাপ খাই লওঁ বাবা এটা গ'ল সোমাই ময়ো যাওঁ লাল চাহ কাপ খাওঁ খাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ ইয়াৰ পৰাও বেছি দিন নাই আৰু ধৰি লওক আমি য'লৈকে গৈ আছোঁ ব্লেক কামাণ্ডৰ হেডকোৱাৰ্টাৰলৈকে আপোনাৰ এৰাউণ্ড 40 কিলোমিটাৰমান আছে তো তাত একে গৈ লগ পাম আৰু The fight misbehaved. Find a way to change. Find my way. Caught up in the daydream. Keep my mind up there on the stage. Talk fast, time, no opinion safe. That's how I understand what I want. It's basic. Cause everybody wanna tell you bad things. What could go wrong? What fame brings, but success is a finicky thing. And if you ain't sure, no, it'll never be. I don't wanna let myself down. I don't wanna let myself down. Run away, I don't have to plan it. আমাৰ গাড়ী আগত যাবই লাগিব কাৰণ আমাৰ স্প্লেণ্ডাৰ হয়তো আমাৰ বাইক স্প্লেণ্ডাৰ আমাৰ গাড়ী চবচে আগত যাব লাগিব ইমান গাড়ী 10-12খন গাড়ী যাম লাগিলেও আমাৰ গাড়ী আগত যাবই লাগিব আমিতো নাহকতীয়া পৰা আহিছোঁ নহয় স্প্লেণ্ডাৰ বাইক লৈ আহিছোঁ যে সেইকাৰণে আমাৰ গাড়ী আগত যাবই লাগিব It could be possibly my last dance. I don't wanna let myself down. I don't wanna let myself down. যিটো এনেকৈ অপাৰবোৰ যাব এতিয়া আমি এতিয়া বৈশিষ্ট্য ফালে সোমাম সোমাই পিনি ডাইৰেক্ট গণেশগুৰিত ওলাই কাহিলীৰ পৰা যাম কাহিলীৰ পৰা তো ফাইনেলি গুৱাহাটী পাই গ'লোঁ আৰু পোৱা সময় হ'ল বাৰু আমি প্ৰায় 9মান বজাতে পালোঁহি আৰু এতিয়া কেইটা হৈছে এতিয়া আমাৰ হৈছে পূৰা 11টা তো আমি প্ৰথমতে গ'লোঁ তাৰ দাদাহঁতৰ কেম্পলৈ গৈ পিনে তাতে অলপ কাম আছিলে কামখিনি কৰি খোৱা বোৱা কৰি ধুনীয়াকৈ এতিয়া ৰুমত আহিলোঁ তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কালি চাওঁ কি দেখাব পাৰোঁ একদম লগ